রূপর বাংশি না লাগে মোহন বাংশি না লাগে জহুয়া মাই সুর বুলি বান্ধিলা সুর বুলি বান্ধিলা। নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে পুৱাৰ সম্ভাষণ জনাই মই প্ৰশান্ত ফুকনে আৰম্ভ কৰিবলৈ লৈছোঁ পুৱাৰ অনুষ্ঠান প্ৰভাতী পুৱাৰ। বাংশী অৰ্থাৎ বাঁহী সকলো সংস্কৃতিৰে এক অপৰিহাৰ্য বাদ্যযন্ত্ৰ। বাঁহীক লৈ সৃষ্টি হৈছে নানা কবিতা, নানা গীত। বাঁহীৰ অসমীয়া সুৰত আমি মুগ্ধ হওঁ। প্ৰিয় দৰ্শক, আজি আমাৰ এই অনুষ্ঠানত বাঁহী পৰিৱেশন কৰিব মাজুলী মোহনপুৰৰ বিনোদ বৰাই। বিনোদ বৰাই নিজে বাঁহীৰ অনুষ্ঠান কৰাৰ উপৰিও অসমৰ কেইবাজনো শিল্পীৰ লগত তেওঁ বাঁহী সংগত কৰি ইতিমধ্যে সমাদৰ লাভ কৰি আহিছে আৰু মাজুলীৰ পতিয়ৰী গাঁৱৰ সুৰদেউল অনুষ্ঠানটোৰ যোগেদি তেওঁ মাজুলীৰ নতুন প্ৰজন্মক বাঁহীৰ শিক্ষা দি আহিছে। এতিয়া আহকচোন বিনোদ বৰাৰ বাঁহীৰ অনুষ্ঠান।
প্ৰিয় দৰ্শক, ইমান সময় আপোনালোকে বিনোদ বৰাৰ বাঁহী অনুষ্ঠান উপভোগ কৰিলে। ধন্যবাদ বিনোদ, তোমাৰ এই যাত্ৰা অব্যাহত থাকক। প্ৰিয় দৰ্শক, আমাৰ এই অনুষ্ঠানৰ লক্ষ্য গাঁৱৰ অখ্যাত শিল্পীসকলক এখন মঞ্চ দিয়াৰ আৰু ৰাইজৰ আগত পৰিচয় কৰাই দিয়াৰ। গতিকে এই ক্ষেত্ৰত আপোনালোকে আমাক সহায় কৰিব। আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি আমি অকণমান আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰিব। আৰু ইয়াকে কৈ মই আজিলৈ